হেল্ল' বন্ধু বান্ধৱীসকল, হিয়েছ লাইফৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছোঁৱে, মোক যিসকলে বেয়াকৈ কমেণ্টছ কৰে এটা কথাই কওঁ, যদি সিহঁতৰ যদি কমেণ্টটো লিখিবৰ কাৰণে আন এজন মানুহক দিবৰ কাৰণে যদি সিহঁতে যদি কুণ্ঠাবোধ নকৰে, সিহঁতে দিয়া কমেণ্টটো পঢ়িবৰ কাৰণে মোৰ জানো কিবা বেয়া লাগিব? নালাগে নহয়, সিহঁতৰ ভাষাতে মই সিহঁতক ৰিপ্লাই দিম বুলিহে এই ভিডিঅ'টো বনাইছোঁ। প্ৰথমৰ পৰা শেষলৈ চাব। আৰু ৰ'ব, যদি আপুনিও যদি মোক যদি বেয়াকৈ কিবা কৈছিল বা বেয়া কমেণ্ট কৰিছিল, তেতিয়াহ'লে আপোনাৰ কমেণ্টৰ ৰিপ্লাই এইটো ভিডিঅ'তে থাকিব। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাইছোঁ। तो आओ यार शुरू करते हैं बिना किसी बकचोद। আপোনালোকক মই যোৱাটো ভিডিঅ'টো কৈছোঁ যে মোৰ দুটা মোবাইল নাই, তো মই কমেণ্টছবোৰ এনেকৈ লিখি ৰাখিছোঁ আৰু ইয়াৰ পৰা মই কমেণ্টছবোৰ পঢ়িম। আৰু সম্ভৱ নহয় যে গোটেই কমেণ্ট পঢ়া, কাৰণ বহুত কমেণ্ট আহে। তাৰ ভিতৰত কেইটামান কমেণ্ট উঠাই লৈছোঁ আজিও, আৰু সেইকেইটাক ৰিপ্লাই দিম বুলিহে ভিডিঅ'টো বনালোঁ। প্ৰথম কমেণ্টটো দিছে দীপজ্যোতি চেতিয়া। দে চাব মন গৈছে কৈ দিছা। দাদা, প্ৰথমতে নমস্কাৰ আপোনাক। মোৰ ফালৰ পৰা আপোনাক প্ৰণাম। আপোনাৰ দিয়া কমেণ্টটোত আপোনাৰ শিক্ষা, আপোনাৰ মা দেউতাৰ পৰিচয় মই ভালদৰে গম পাইছোঁ। তো আপোনাৰ পৰিচয়টো জানিবৰ কাৰণে মোৰ বিশেষ হেঁপাহো নাই। মোৰো এটা প্ৰশ্নৰ উত্তৰ জানিবৰ কাৰণে খুব মন গৈছে। জানো আপোনাৰ মা আছে, আপোনাৰ মায়ে আপোনাক কেনেকুৱা সংস্কাৰ দিছে। মোৰ সম্ভৱ আপোনাৰ হয়তো পিতৃৰ পৰিচয় নাই। আপোনাৰ সঠিক পিতৃজনৰ পৰিচয় দি নেক্সট ভিডিঅ'ত মোক কমেণ্ট কৰিব। যদি আপুনি যদি উচিত সময়ত যদি উচিত শিক্ষা পালে হয়, এজনী ছোৱালীক তেনেকৈ কমেণ্ট নকৰিলেই হয়। আৰু সেই পিতৃজনকো মই চাবলৈ মন গৈছে, যাৰ ফলত আপোনাৰ জন্ম হৈছে। তেখেত যদি নহ'ল এনেকুৱা কমেণ্ট কৰিব পৰা ইমান এটা অভদ্ৰ সন্তান, তেখেতে জন্ম দিব নোৱাৰিলে হয়। আপোনাৰ সেই মহান পিতৃজনক চোৱাৰ এটা মোৰ বহুত হেঁপাহ আছে। আপোনাৰ যেনেকৈ মন গৈছে, মোৰো মন গৈছে আপোনাৰ সেই মহা পিতৃজনক চাবৰ কাৰণে, যাৰ কুকৰ্মৰ ফলত আপোনাৰ জন্ম হৈছে, আৰু আপুনিও জন্ম হৈ আপুনি এজনী ছোৱালীক এনেকৈ কমেণ্ট কৰিবৰ কাৰণে সাহস কৰিছে। একো নাই বাৰু, ভগৱানে আপোনাৰ মংগল কৰক। বাদ দিয়ক, এইবোৰ কমেণ্টটো চলি থাকিব। তথাপিও মই বনোৱা নাছিলোঁ, কোনোদিনে ৰিপ্লাই কৰা নাছিলোঁ, কিন্তু নকৰি নেৰিছোঁ আৰু, কাৰণ ইমান এবাৰ নেক্সট কমেণ্টটো এজনী ছোৱালী দিছে, তো মই পঢ়াই শুনাই আছোঁ। হে গাইজ, 32খন দেশে ফুটবল বিশ্বকাপ খেলি আছে। তাৰ মাজত 130 কোটি জনসংখ্যা থকা দেশ ভাৰতবৰ্ষ নাই। কাৰণ কি জানিনে আপোনালোকে? আমাৰ ভাৰতবৰ্ষৰ মানুহবোৰৰ জাতীয় খেল হৈছে হিন্দু আৰু মুছলিমৰ মাজত বিভেদ সৃষ্টি কৰা। অপ্ৰিয় হ'লেও কথাষাৰ সত্য, জানো অপ্ৰিয় সত্য মানুহে স্বীকাৰ কৰিব নোৱাৰে, তথাপিও কথাষাৰ কিন্তু আমি মানি ল'বই লাগিব। নেক্সট কমেণ্টটো দিছে এজনী ছোৱালীয়ে, আৰু ছোৱালীজনীৰ নাম হৈছে হিমাশ্ৰী। তাই লিখিছে, হেৰি চাই ল'ৰাবোৰে ভাল পায়, ফুটবল চাই। কি ক'ম, ছোৱালী হৈ আন এজনী ছোৱালী তেনেকৈ কমেণ্ট দিব পাৰিছা। আৰু কোনটো ভিডিঅ'ত কমেণ্ট দিছে তেনেকৈ মই ভিডিঅ'টো লগাই দিছোঁ, আগত দি দিম ভিডিঅ'টো, আপোনালোকে চাব কোনটো ভিডিঅ'ত তেনেকৈ কমেণ্ট দিছে। জানো মই বাৰু ভুলেই বাৰু, মই বাৰু বেয়া, তথাপিও তেনেকুৱা এটা ভিডিঅ'ত তেনেকুৱা এটা কমেণ্ট কৰিছা। একো নাই বাৰু, তোমাৰ বা আপোনাৰ কমেণ্টটো চায়েই গম পাইছোঁ আপুনি যে ৰঙা লাইট এৰিয়াৰ বাসিন্দা। বিশেষ একো নকওঁ, আপোনাৰ মংগল হওক, ভগৱানে আপোনাৰ মংগল কৰক। ল'ৰাই যে বিয়াৰ পিছত ঘৈণীয়েকৰ ঘৰতে থাকে, ঘৰচুৱাই হৈ যে থাকে, বিয়াৰ পিছত ঘৈণীয়েকৰ ঘৰত ঘৈণীয়েকৰ লগত যে থাকে ঘৰচুৱাই হয়, তাৰে পিছত যদি সেই যদি তিৰিটো বা ঘৈণীয়েকটোৱে বেলেগ এটা আপাৰ লগত বা মতাৰ লগত পলাই যায়, তেতিয়া সেই ঘৰচুৱাই হৈ থকা আপাটোৰ সেইখন ঘৰত থকা অধিকাৰ থাকিব নাথেনো। এই প্ৰশ্নটো মই কালিৰ পৰা ভাবি আছোঁ, উত্তৰ বিচাৰি পোৱা নাই, মোক কমেণ্ট কৰি জনাবচোন। নেক্সট কমেণ্টটো দিছে ৰাজীৱ ডেকা। তোৰ বাপেক গেছ। আপোনাৰ ফটোখন দি দিছোঁ কাষত। প্ৰথমতে আপোনাক প্ৰণাম, আপোনাৰ কমেণ্ট পাই মই ধন্য। আপোনাৰ যে লগত যে বাচ্ছাটো আছে, মোৰ সম্ভৱ যদি মই ভুল নহয় সেইটো আপোনাৰ ল'ৰা। মোৰ বেয়া লাগিল সেই কমেণ্টটো পাই, মই ভাবিব পাৰিছোঁ যে সেই ল'ৰাজনৰ ভৱিষ্যত কি। বাই দ্য ৱে, আপোনাৰ পৰিচয়, আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় নহয় জানো। আৰু বহুতো ফেক আইডিৰ পৰা, ৰিয়েল আইডি কম থাকে, ফেক আইডিৰ পৰা বেয়া কমেণ্টবোৰ আহে। আৰু এটা আছে একাউণ্টৰ নাম তোমাৰ মোৰ উজাগৰি নিশা। কমেণ্ট দিছে, তোমাৰ হেৰি ডেছ দিয়া মানে তোমাৰ BF পাছৰ। কোনটো ভিডিঅ'ত দিছে মই ভিডিঅ'টো আগত লগাই দিম, চাব আপোনালোকে। একো নকওঁ, ফেক আইডি দি কমেণ্ট কৰা আৰু মাস্ক পিন্ধি মাকক ৰেপ কৰা
একেই কথা আপোনাৰো শুভ হওক माँ चुदा है, माँ चुदा है। প্ৰথমতে সকলোকে মই ক্ষমা বিচাৰিছোঁ মই বিচৰা নাছিলোঁ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আনিম বুলি উপায়বিহীন হৈহে মই ভিডিঅ'টো বনাইছোঁ মোৰ লগত কেনেকুৱা লাগিছে সেইটো মই বুজি পাওঁ যদি আপোনালোকক আজি মই কমেণ্টটো ৰিপ্লাই কৰাৰ বাবে আপোনালোকে যেনেকুৱা লাগিছে আপোনালোকে মোক প্ৰতিটো ভিডিঅ'তে তেনেকুৱা কমেণ্ট দিয়ে আৰু মোৰ কেনেকুৱা লাগিব প্ৰথম কথাই কওঁ যোনবোৰ কমেণ্ট আপোনালোকে লিখিব আপোনালোকে ভয় লাজ নালাগে আপোনালোকক দিব লাজ নালাগে বেলেগে আহি পঢ়িব লাজ নালাগে সেইবোৰ কমেণ্ট মই পঢ়াত কি আপত্তি আছে মোক দিছে মই পঢ়িছোঁ দিছে কোনে মইতো দিয়া নাই কাকো আপোনালোকে মোক দিছে প্ৰথমতে আপোনালোকক ভাল কৰক মই ভিডিঅ' বনাওঁ ঠিক আছে বাৰু কি বেয়া ভিডিঅ' বনাইছিলোঁ আগতেতো বাৰু বেলেগ আছিল এতিয়াতো মই তেনেকুৱা কোনো ধৰণৰ মই ভিডিঅ' বনোৱা নাই আৰু ভিডিঅ' মাজে মাজে আপলোড কৰোঁ তথাপিও এনেকুৱা কমেণ্ট তো সেইখিনি আৰু মোক ক্ষমা কৰি দিব এনেকুৱা ভিডিঅ' আনাৰ কাৰণে মই নিজেও লজ্জিত যাৰ কি নহওক আকৌ আনিম এনেকুৱা যদি কমেণ্ট কৰি থাকে কাৰণ মই উপায়বিহীন হৈ গৈছোঁ ন শেষত সকলোকে ধন্যবাদ মোক সঁহাৰি জনাই যাব আৰু আপোনালোকে মোৰ ভিডিঅ'টো ক'ৰ পৰা চাইছে প্লিজ এবাৰ কমেণ্ট কৰি জনাবচোন মোৰ জানিব মন যায় আপোনালোকে বা ক'ৰ পৰা মোৰ ভিডিঅ'বোৰ চাই প্লিজ জনাব লাভ ইউ